So friend, welcome to the my channel. আপোনালোকক স্বাগতম জনালো নতুন ব্লগৰ কাৰণে। আজি কি ব্লগ বনাম হেতুৱে ভাবি আছো, কিন্তু কি ভাবি নাই পোৱা, পৰন্তু হৈ যাব কিবা একটা ব্লগ এটা আপোনালোকে দেখ লেভেলৰ কাৰণে চাই থাকিব। পিলে আছে আমাৰ আইতা মানে বুঢ়ী আই। তাৰপিছত আমাৰ ঘৰটো এনেকুৱা কুছ ধৰণৰ বেলেগ ধৰণৰ দেখাই, পৰন্তু তাত আগতে আছিলো আমি। এতিয়া এইটো ঘৰত আছোগৈ আমি। তো বনাম মানে ব্লগটো এনেকুৱা বনাই আহিছিলোঁ যে ইয়াত সেই একেবাৰে ধুনীয়াহে হৈ আছে মানে, চব ৰুমকেইটা চব ধুনীয়াই হৈ আছে মানে, কিন্তু এই ৰুমকেইটা একেবাৰে বেংকাৰ বাকাৰ হৈ আছে। কি কৰিবি আৰু, উপায় নাই, এনেকুৱা ৰুম হৈ আছে আমাৰ। এনেকুৱাই ৰুমতে থাকিব লাগিব বৰ্তমান। এতিয়ালৈকে কেতিয়াও হোৱা নাই ফিনিচিং। তো গাইছ আজি হ'ব আৰু ভাতকেইটা খাই লওঁ। ভাত বাঢ়ি দিছে, তো ভাত কি দিছে নাজানো, চাই লওঁচোন, খাই লওঁ। লগতে চাব পাৰিছে আমাৰ কঁঠাল পাৰিছে, শিলিখা গছ, আম গছ, এইবিলাক বহুত ধৰণৰ তামোল গছ, এইবিলাক বহুত ধৰণৰ ফল আছে, মধুৰি আছে। তো গাইছ এইবিলাক আপোনালোকক দেখাবতো নালাগে, কিন্তু দেখাই আছোঁ। ব্লগ বনাব লাগে না কিবা একটা হ'লেও। আপোনালোকৰ কাৰণে ব্লগটো বনাই দিছোঁ আৰু এতিয়া ফাৰ্ষ্ট ইউটিউব হৈছোঁ, ইমানো নাজানো ইউটিউবৰ কাৰণে। বাহিৰে ইউটিউবত কেনেকুৱা ভিডিঅ' বনাব লাগে কেনেকুৱা নাই সেইবিলাকো নাজানো। এই নিম পাতটো আপোনালোকে খাই নাই? এইটো আমি খাওঁ আকৌ কাচাই। তো এনেকুৱা কৰি খাব লাগে কোচ। আমাৰ লেট্ৰিনটো এনেকুৱা দেখাই, ইয়াতে লেট্ৰিন কৰোঁ। এই মুৰ্গী লেট্ৰিন কৰি আছাচোন, মুৰ্গীকেইটা সোমাই পেলাই চব লেট্ৰিন কৰি আছে এনেকুৱা কৰি। তো আমাৰ ইয়াত এনেকুৱা বেলেগ ধৰণৰ দেখায়। তো আমাৰ এই আপাই বৰমাই এনেকুৱা খেতি কৰি আছে তাত। তামোল একটা ইয়াত চাই পালোঁ। এই তামোল বিচাৰিবই আহিছিলোঁ মই বৰ্তমান। এই তামোল এটাও নাই ঘৰত। তো তামোল বিচাৰি আহি গ'লোঁ। এটাটো কি কৰিম নকৰিম, কাটি খাম মানে। কাটি খাবলৈ এটাও তামোল নাই ঘৰৰ ভিতৰত। তো কাটি খাবলৈ এই তামোল একটা বিচাৰিবলৈ আহিছিলোঁ। তামোল এটা বাইকত পায়ে গ'লোঁ। বৰ্তমান মুখটো ধুই ল'লোঁ। মুখটো নুধুৱাকৈও ভাত খাব নোৱাৰে, সেইকাৰণে মুখটো ধুই ল'লোঁ। এতিয়া নিমটো আপোনালোকে ভাবিছে চাগে নিমটো খাই দিলোঁ মুখ নোধোৱাৰ কথা। গৰম নহয় জানো, গৰম লাগি আছিলে সেইকাৰণে খাই দিলোঁ। আজি চব থাকিবি। এইবিলাক আমাৰ নটকটটো এইটো মাৰি চিধা বনাই দিম। বেছি গুণ্ডা হৈছ। হা বালি লৈছ? বালিকে লৈ ল'বি। ধুনীয়া লাগিছে আকৌ, মোৰ মইনাটো ধুনীয়া লাগিছে। এইটো পুৰা গুণ্ডা, ইয়াক মাৰিলেও এই চিধা নহয়, এনেকুৱা চিষ্টেমৰ হৈ আছে। লাইক দে, ছাবস্ক্ৰাইব দে বুলি ক। মই মুখ চুখ ধুই ল'লোঁ। এইটো নটকটটো এইটো গুণ্ডা একদম দিনটো এনেকুৱাই হৈ থাকে, খেলি থাকে, বালিয়ে লৈ থাকে এনি টাইম। তো আমি ভাত খাব বৰ্তমান আহি গ'লোঁ। এতিয়া মুখটো নোধোৱাকৈ এইটো নিম পাতটো খাই দিলোঁ বুলি নাভাবিব, সেইটো এনেই কান্দি পুৰা মোৰ লগত ফুলাই আছে। এই পুৰা ফুলাই আছ যে। এই পুৰা মোৰ লগত আজি ৰাতিপুৱাৰ পৰাই কাজিয়া লাগি আছে। ৰাতিপুৱাৰ পৰা কাজিয়া লাগি আছে। লগত কাজিয়া নালাগিলে কাৰ লগত কাজিয়া লাগিবি? মোৰ লগত কাজিয়া নালাগিলে কাৰ লগত কাজিয়া লাগিবি? মৰি যোৱাৰ পিছত মোৰ লগত কাজিয়া লাগিবি এইটোৱে কাজিয়া লাগিছে বুলি আমাৰ এইটোৱে গুণ্ডাটোৱে দৌৰি আহি যায়, পটাপট দৌৰি আহি যায়। বৰ্তমান সি মোক নকওঁ ফুলাই আছিলে। ৰাতিপুৱাই পুৰা কাজিয়া লাগিছে আমি দুইজনে। তাৰপিছত আহি পেলাই ইয়াত মই শুই গৈছোঁগৈ। এই মানুহজনীও অলপ ডেঞ্জাৰ আছে। ভাত হৈ গ'ল আৰু মাছ খাই দিলোঁ আৰু ক আকৌ কোৱা। আৰু কি? ঢেকীয়া শাক খালোঁ আৰু ভাত খাই ঢেকীয়া শাকৰ লগত ভাতটো খাই দিলোঁ। আপোনালোকক দেখাবও অলপ বেয়া লাগিলে, তাৰ কাৰণে নেদেখালোঁ। কিন্তু ভাত পানী খাই পেলাই তামোল খাই দিলোঁ। এতিয়া তামোল খাই কৰি অলপ মাতটো বেলেগ ধৰণৰ আহিছে চাগে আপোনালোকৰ। এই ল'ৰাটো খাই দিলে মানে, ফটো মাৰি দিয়া বুলি ভুকি আহিছে। ইয়াৰ পৰা দৌৰ মাৰি গ'ল তামোল খাবলৈ। তামোল খাই পেলাই মই কৰি দিলোঁ নহয় জানো। সি তামোল খাবলৈ গ'ল, তামোল খাই পেলাই দৌৰ মাৰি তামোলটো খাই পেলাই মোকো কৰি দিয়ে, ফটো মাৰি দিয়া বুলি কয়। দে কি কৰিছিলা? মানা কৰিছিলোঁ নাই মই?
চালা মোৰ পিছে পিছে কেলৈ যাব পাৰোঁ কচোন হা এনে এনে মই হয়নে হা নাই মই নাথাকিলে ঘৰত পিতে কি হৈছে এইটো পিতে নে আরে 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 মাম খালি নাই আমি যাওঁ চাওঁ এতিয়া কি কি বাৰীত আছে ন এনেকুৱা বাট কেৰেলা গছ লগোৱা আছে তাৰে বাট কেৰেলা এটাও নালাগে চচুক পৰি যায় না ইয়াত সেইকাৰণে নালাগে চাগে বাট কেৰেলা এটাও দেখি পোৱা নাই চান্সে নাই বৰষুণ পৰাৰো চান্স নাই এনেকুৱা পুৰা ঘেৰি থৈ দিছে তেতিয়া এটাও নালাগে ভাত কেৰেলা ইয়াত তো এনেই গছকেইটা লগোৱা হৈ গ'ল এনেই মেহনত কৰা হৈ গ'ল ইয়াতে গোল নেমু গছ আছে গোল নেমু আমাৰ এইটো পুৰা গোল গোল নেমু কমলা নেকি এইটো কমলা হয় আপোনালোকে খাব যদি কমেণ্ট কৰিব ডিছক্ৰিপশ্যন নে কি কয় ময়ো ইমান নাজানো কমেণ্ট কৰিব তাৰপিছত জৰা নেমু বহুত আছে ইয়াতো জৰা নেমু আৰু কাজি নেমু চব আছে সৰু সৰু কি কলগছ সেইটো দেখি পাবি সৰু সৰু গছ আৰু এইবিলাকক দেখি পাবি ইয়াত গছ কলগছ বহুত দেখি পাবি ফল মূলৰ গছ বহুত দেখি পাবি এইটো লেচু গছ এইটো লেচু গছ লেচু খাব পাৰিবি আৰু এইটোও লেচু গছ সেইফালেও লেচু গছ আছে তো বহুত আছে গছ ইয়াত গছ গছনি তো আমাৰ এনেকুৱা কোচ যন্ত্ৰ মন্ত্ৰ দেখাতা হে সেইডাল তো আমাৰ এইটো পোৱালিটো কি 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 কৰি থাকে দিনৰ দিন আমাৰ বুঢ়ীয়ে নাই পুৰা ফণিয়াই আছে কণী উঠিলে বুলি কৈছে এইফালে আমাৰ দুষ্টটো বুঢ়ীয়ে নাই পুৰা ডিষ্টাৰ্ব কৰি আছে মাথাত ধৰিছে চুলি ধৰিছে এই গুণ্ডাটো একদম মানে টিং কাটিব দেই আজিলৈ ইমানতে সামৰি মাৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে কমচে কম আৰু ভিডিঅ' বনাবলৈ আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ' বনাওক দাদা এনেকুৱা ভাল লাগিছে তো ভাল নালাগিলে আৰু ভিডিঅ' নবনাব বুলি কৈ দিব আপোনালোকে তেতিয়া মই আজি ফাৰ্ষ্ট বনাইছোঁ এইটো অসমীয়া চেনেলত কিন্তু মোৰ SKD SKD চেনেল আছে হিন্দীতে কওঁ মই প্ৰায়ভাগ পৰন্তু স্মাৰ্ট নহয় অসমীয়াত মানে হিন্দীত পুৰা স্মাৰ্ট মানে তেতিয়া অসমীয়াত অলপ কিবা কিবি নিচিনা লাগি যায় সেইকাৰণে আপোনালোকে চাগে ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব কমেণ্ট নকৰাকৈ নাথাকিব